কুলাউত কুছত কেঁচুৱালৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ বিহাৰৰ গয়া সমষ্টিত উদ্ধাৰ হৈছে বোমা এতিয়া ভোট কেন্দ্ৰটোত আৰম্ভ হোৱা নাই ভোট গ্ৰহণ তীব্ৰ আতংকময় পৰিৱেশ বোমা উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চলজুৰি আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে বিহাৰৰ গয়া সমষ্টিত উদ্ধাৰ কৰা হৈছে এটা বোমা এতিয়াও ভোট কেন্দ্ৰটোত আৰম্ভ হোৱা নাই ভোট গ্ৰহণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে কি পৰিস্থিতিত বোমা উদ্ধাৰ হ'ল তাকে লৈ এই মুহূৰ্তত তীব্ৰ আতংকময় পৰিৱেশ বিহাৰৰ গয়া সমষ্টিত ভোট কেন্দ্ৰটোত উপস্থিত হৈছে সেনা আৰক্ষীৰ দল বোমা বিশেষজ্ঞৰ দল বিহাৰৰ গয়া সমষ্টিত উদ্ধাৰ কৰা হৈছে বোমা এই মুহূৰ্তত বিহাৰৰ পৰা আহিছে বিগ ব্ৰেকিং নিউজ ইলেকশ্যন ব্ৰেকিং ভোট কেন্দ্ৰটোত উপস্থিত হৈছে সেনা আৰক্ষী আৰু বোমা বিশেষজ্ঞৰ দল এই মুহূৰ্তলৈকে ভোট গ্ৰহণ আৰম্ভ কৰিব পৰা হোৱা নাই বোমা উদ্ধাৰৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে বিহাৰৰ গয়া সমষ্টিত উদ্ধাৰ কৰা হৈছে এটা বোমা 40টা সমষ্টিৰ বাবে বিহাৰত লোকসভা নিৰ্বাচন আৰু আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ কিন্তু বিহাৰৰ গয়া সমষ্টিত এক উত্তপ্ত পৰিস্থিতি এক অঞ্চলজুৰি আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে বোমাতংকত